আজি চাইকেলখনকে লৈ অফিচলৈ বুলি ওলালোঁ। লাহে লাহে যিহেতু ঠাণ্ডা আহিছে, আজিকালি গাড়ীখন নিয়াৰ প্ৰয়োজন বোধ নহয় আৰু এনেদৰে ৰ'দত চাইকেলখন চলাই ভালো লাগে, অলপ শাৰীৰিক পৰিশ্ৰমো হয়। অফিচ পোৱাৰ পিছত নিজৰ ব্ৰাঞ্চলৈকে গ'লোঁ। এইকেইদিন ব্ৰাঞ্চত কাম অকণমান কম, অৰুণোদয়ৰ যিহেতু পইচা পোৱা আৰম্ভ হৈছে, মানুহখিনি আজিকালি অকণমান কমকৈ আহে। যাৰ প্ৰব্লেম আছে তেওঁলোকহে অফিচলৈ আহে। অফিচৰ ৰুটিন কামখিনি কৰি ওচৰৰে গাঁও এখনলৈ বুলি ওলালোঁ। গাঁওখন হৈছে ইক' টুৰিজিম ভিলেজ নিগম ঘোলা। বঙাইগাঁও সদৰৰ পৰা মাত্ৰ 8 কিলোমিটাৰমান নিলগতে এই গাঁওখন অৱস্থিত। গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ কিমান ধুনীয়া চাওকচোন। এনেদৰে ৰেল লাইন পাৰ হৈ আমি গৈ থাকিলোঁ আৰু সোণালী ধানেৰে পৰিপূৰ্ণ পথাৰবোৰ, কিছুমানে ধান কাটিছে ইতিমধ্যে। তাত কালি এটা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্মবাৰ্ষিকী হিচাপে কালি তাত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানটো এইখন গাঁৱতে অনুষ্ঠিত কৰা হ'ব। এয়া আমি আহি পালোঁ আমাৰ প্ৰগ্ৰামৰ স্থলীখন। তাত মানুহবিলাকে এনেকৈ লোকেলি গেট দিছে আৰু সন্মুখৰ ফালে তেওঁলোকৰ ৰভা সাজিছে আৰু মঞ্চ সাজিছে আৰু ইয়াতে এনেদৰে ষ্টেণ্ডিবিলাক লগাই থোৱা হৈছে। কাইলৈ এনেকৈ ভালকৈ সজাই দিয়া হ'ব। আৰু এইখন হৈছে ভগৱান বিৰছা মুণ্ডাৰ ফটো। মাত্ৰ 24 বছৰ বয়সতে তেখেতে কিমানখিনি কৰি থৈ গৈছিল চাওকচোন। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল আৰু সেইকাৰণে তেখেতক ট্ৰাইবেল কমিউনিটিবিলাকত ভগৱান হিচাপে মানা হয়। এই ঠাইখনৰ ওচৰতে গীৰ্জা এটা আছে। পৰিৱেশটো বৰ সুন্দৰ। আবেলি হ'লে ইয়াতে ঘণ্টাবোৰ বাজে, বৰ ভাল লাগে। আৰু ইয়াৰে লোকেল পৰিৱেশটো কাইলৈ আপোনালোকক ভালকৈ দেখাম। বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী কৰা হ'ব। আজিলৈ ইমানেই।